নমস্কাৰ বন্ধুসকল আমাৰ চেনেল প্ৰণৱ এডু প্লাছৰ নতুন এটা ভিডিঅ'লৈ মই প্ৰণৱে সকলোকে স্বাগতম জনাইছো। আজি মই লৈ আহিছো ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ 10টা কমন এমচিকিউ যিবোৰ নেকি এডিআৰই আসাম পুলিচ আদিৰ দৰে অন্যান্য কম্পিটিটিভ এক্সামৰ বাবে খুবেই বেছি ইম্পৰ্টেন্ট। তেনেহলে আহকচোন বন্ধুসকল অলপ পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰো। বন্ধুসকল আমাৰ প্ৰথমটো কোৱেশ্চন, ইন হুইচ ইণ্ডিয়ান ষ্টেট লিপুলেখ পাছ ইজ লোকেটেড? লিপুলেখ পাছ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন এ লাডাখ, বি উত্তৰাখণ্ড, চি অৰুণাচল প্ৰদেশ, ডি তামিলনাডু। ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশ্যন বি উত্তৰাখণ্ড। কুৱেশ্যন নম্বৰ 2, অন দ্য বেংকছ অফ হুইচ ৰিভাৰ ইজ কটক চিটুৱেটেড? কটক কোনখন নদীৰ পাৰত অৱস্থিত? অপশ্যন এ গোদাবৰী, বি যমুনা, চি তাপ্তি, ডি মহানদী। ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশ্যন ডি মহানদী। হুৱেৰ ইজ দ্য ওকাই ডেম লোকেটেড? ওকাই বান্ধ তলৰ ক'ত অৱস্থিত? অপশ্যন এ গুজৰাট, বি মধ্যপ্ৰদেশ, চি উত্তৰাখণ্ড, ডি মহাৰাষ্ট্ৰ। বন্ধুসকল ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশ্যন বি মধ্যপ্ৰদেশ। কুৱেশ্যন নম্বৰ 4, হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ইজ কল্ড চাউথ গংগা? তলৰ কোনখন নদীক দক্ষিণ গংগা বুলি কোৱা হয়? অপশ্যন এ গোদাবৰী, বি কৃষ্ণা, চি কাবেৰী, ডি গংগা। ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশ্যন এ গোদাবৰী। কুৱেশ্যন নম্বৰ 5, থ্ৰু হাউ মেনি ষ্টেটছ অফ ইণ্ডিয়া ডাজ দ্য ট্ৰপিক অফ কেঞ্চাৰ পাছ? ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে কৰ্কট ক্ৰান্তি পাৰ হৈ যায়? অপশ্যন এ 4 ষ্টেটছ, বি 5 ষ্টেটছ, চি 7 ষ্টেটছ, ডি 8 ষ্টেটছ। ইয়াৰে শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি 8 ষ্টেটছ। ভাৰতৰ যি 8খন ৰাজ্যৰ মাজেৰে কৰ্কট ক্ৰান্তি পাৰ হৈ যায় সেই ৰাজ্যকেইখন হৈছে গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল, ত্ৰিপুৰা আৰু মিজোৰাম। কুৱেশ্যন নম্বৰ 6, হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য লংগেষ্ট কোষ্ট লাইন? ভাৰতৰ কোনখন ৰাজ্যৰ উপকূলীয় অঞ্চল আটাইতকৈ দীঘল? অপশ্যন এ কৰ্ণাটকা, বি মহাৰাষ্ট্ৰ, চি গোৱা, ডি গুজৰাট। ইয়াৰে শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি গুজৰাট। কুৱেশ্যন নম্বৰ 7, হুইচ চেনেল ছেপাৰেটছ দ্য আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছ? কোনটো চেনেলে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক পৃথক কৰিছে? অপশ্যন এ 10 ডিগ্ৰী চেনেল, বি 8 ডিগ্ৰী চেনেল, চি 9 ডিগ্ৰী চেনেল, ডি নন অফ দ্য এবভ। ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশ্যন এ 10 ডিগ্ৰী চেনেল। কুৱেশ্যন নম্বৰ 8, হুইচ ষ্টেট ইজ নোন এজ দ্য টাইগাৰ ষ্টেট? কোনখন ৰাজ্যক বাঘ ৰাজ্য বুলি জনা যায়? অপশ্যন এ উত্তৰাখণ্ড, বি হিমাচল প্ৰদেশ, চি মধ্যপ্ৰদেশ, ডি ৰাজস্থান। ইয়াৰে শুদ্ধ আনসাৰটো হৈছে অপশ্যন চি মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশক টাইগাৰ ষ্টেট বুলি কোৱা হয় কাৰণ মধ্যপ্ৰদেশত বাঘৰ গণনাৰ ফালৰ পৰা ভাৰতৰ ভিতৰতে 1 নম্বৰত আছে আৰু ইয়াত আটাইতকৈ বেছি অৰ্থাৎ 9খন টাইগাৰ ৰিজাৰ্ভ ফৰেষ্ট আছে। কুৱেশ্যন নম্বৰ 9, উইথ হুইচ কাণ্ট্ৰি ডাজ ইণ্ডিয়া শ্বেয়াৰ লংগেষ্ট লেণ্ড বৰ্ডাৰ? ভাৰতে কোনখন দেশৰ সৈতে আটাইতকৈ দীঘল স্থলসীমা ভাগ কৰে? অপশ্যন এ বাংলাদেশ, বি ভূটান, চি নেপাল, ডি ম্যানমাৰ। ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশ্যন এ বাংলাদেশ। আমাৰ শেষৰটো কুৱেশ্যন আগবঢ়াইছোঁ, ইন হুইচ ষ্টেট ইজ দ্য সুন্দৰবন ডেল্টা লোকেটেড? সুন্দৰবন ডেল্টা কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন এ উৰিষ্যা, বি ৱেষ্ট বেংগল, চি অন্ধ্ৰপ্ৰদেশ, ডি গুজৰাট। ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশ্যন বি ৱেষ্ট বেংগল। বন্ধুসকল
যদি আমাৰ ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।